আজি আমি কৰিম ক্লাছ 10 গণিতৰ প্ৰথম পাঠ বাস্তৱ সংখ্যা এক্সাৰসাইজ 1.1 কোৱেশ্চন নম্বৰ 1 আৰু 2 ৰ ভিডিও ডেসক্ৰিপচনত দিয়া হৈছে। এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 3 116 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভ খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব? সমাধান যেহেতু দুটা দলে সমান সংখ্যক স্তম্ভকাৰে থিয় হৈ খোজকাঢ়িব লাগে, গতিকে সৰ্বাধিক উচ্চতম সংখ্যক স্তম্ভ হ'ব 616 আৰু 32ৰ গসাগু। এতিয়া এ আৰু বিক বিভাজন প্ৰমেয়িকাত বহুৱাই আমি 616ক 32ৰে হৰণ কৰিব লাগিব। 616ক 32ৰে হৰণ কৰিলে ভাগফল হ'ব 19 আৰু ভাগশেষ থাকিব 8। ইয়াত ভাগফল মানে q আৰু ভাগশেষ মানে r। এই মানবোৰ বহুৱাই আকৌ আমি 32ক 8ৰে হৰণ কৰিব লাগিব। আকৌ 32ক 8ৰে হৰণ কৰিলে ভাগফল হ'ব 4 আৰু ভাগশেষ থাকিব 0। এয়া 616 আৰু 32ৰ গসাগু 8। এতেকে সৈন্য বাহিনীয়ে খোজকাঢ়িবলগীয়া উচ্চতম স্তম্ভৰ সংখ্যা হ'ল 8। কোৱেশ্চন নম্বৰ 4 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1 আৰ্হিৰ, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। ইংগিত ধৰা x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তেন্তে ইয়াৰ আৰ্হি হ'ব 3q 3q+1 বা 3q+2। এতিয়া ইহঁতৰ প্ৰতিটোকে বৰ্গ কৰা আৰু দেখুওৱা যে ইহঁতক 3m বা 3m+1 আৰ্হিত লিখিব পাৰি। ধৰা হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যা x, তেনেহ'লে ইংগিতত দিয়া মতে 3q 3q+1 অথবা 3q+2 যোগাত্মক অখণ্ড সংখ্যা হ'ব। যদি x = 3q ধৰা হয়, তেনেহ'লে উভয় পক্ষক বৰ্গ কৰি পাওঁ x² = 3q²। 3q বৰ্গ কৰিলে হ'ব 9q²। 9q² ভাঙিলে 3 × 3q² হ'ব, যাক আমি 3m বুলি লিখিব পাৰোঁ, য'ত m = 3q² আৰু m এটা অখণ্ড সংখ্যা। ইয়াৰ পৰা আমি পাম x² = 3m, যাক আমি 1 বুলি লিখিব লাগিব। যদি x = 3q+1 হয়, তেনেহ'লে উভয় পক্ষক বৰ্গ কৰি পাওঁ x² = 3q+1² এতিয়া 3q+1² ক a + b² ৰ সূত্ৰত ভাঙিব লাগিব। এই সূত্ৰ মতে হ'ব 9q² + 2 × 3q × 1 + 1, যাক চুটিকে 3 × 3q+2q + 1 বুলি লিখিব পাৰি। ইয়াৰ পৰা আমি পাম x² = 3m+1, যাক 2 বুলি লিখিব লাগিব। এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ x = 3m আৰু 3m+1। এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m নাইবা 3m+1 আকাৰৰ হয়। কোৱেশ্চন নম্বৰ 5 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m+1 নাইবা 9m+8 আৰ্হিৰ। সমাধান ধৰা হ'ল x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3। এতিয়া আমি x = 3q+r পাম, য'ত ভাগফল 9 আৰু ভাগশেষ r। যদি r = 0 হয়, তেতিয়া x = 3q হ'ব। যদি r = 1 হয়, তেতিয়া x = 3q+1 হ'ব। যদি r = 2 হয়, তেতিয়া x = 3q+2 হ'ব। যদি x = 3q হয়, তেতিয়া উভয় পক্ষক ঘন কৰিলে x³ = 3q³ হ'ব। 3q ৰ ঘন কৰিলে হ'ব 27q³ = 9 × 3q³, যাক আমি 9m বুলি লিখিব পাৰোঁ, য'ত m = 3q³। ই এটা অখণ্ড সংখ্যা। ইয়াৰ পৰা আমি পাওঁ x³ = 9m, যাক 1 বুলি ধৰিব লাগিব। আকৌ যদি x = 3q+1 হয়, তেতিয়া উভয় পক্ষক ঘন কৰিলে হ'ব x³ = 3q+1³, যাক a + b³ ৰ সূত্ৰত বহুৱাব লাগিব। সূত্ৰত বহুৱালে হ'ব 27q³ + 27² + 9q+1। 9 কমন ল'লে ব্ৰেকেটৰ ভিতৰত থাকিব 3q³ + 9q² + q আৰু +1, যাক আমি 9m+1 বুলি লিখিব পাৰোঁ, য'ত m = 3q³ + 3q² + q আৰু ই এটা অখণ্ড সংখ্যা। এয়েহে x³ = 9m+1, যাক 2 বুলি লিখিব লাগিব। আকৌ যদি x = 3q+2 হয়, উভয় পক্ষক ঘন কৰিলে হ'ব x³ = 3q + 2³ সূত্ৰত বহুৱালে হ'ব 27q³ + 54q² + 36q + 8। 9 কমন ল'লে ব্ৰেকেটৰ ভিতৰত থাকিব 3q³ + 4q আৰু +8, যাক আমি 9m+8 বুলি লিখিব পাৰোঁ, য'ত m = 3q³ + 6q² + 4q। এয়েহে x³ = 9m+8, যাক 3 বুলি লিখিব লাগিব। এতিয়া 1 2 আৰু 3 ৰ পৰা আমি পাওঁ যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m+1 অথবা 9m+8 আকাৰত থাকিব।
Don't you give up.